সংকল্পবদ্ধ আৰু আমি কৰিবলগীয়াখিনি আৰু আমাৰ অফিচাৰসকলে বিভিন্ন জেগাত গৈ আছে, ময়ো যিমান পাৰোঁ ঘূৰিছোঁ আৰু এইটো পৰিকল্পনাটো আমি নিখুঁতভাৱে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ৰাইজৰ সহযোগিতা লাগে যাতে এটা সুস্থ নিকা নিৰ্বাচন আমি অনুষ্ঠিত কৰিব পাৰোঁ আৰু নিৰ্বাচন আয়োগ এইবাৰ আমি মন কৰিছোঁ যথেষ্ট তেওঁলোক কঠোৰ আৰু খুব ভালকৈ কৰিবলৈ তেওঁলোকে নিৰ্দেশনা দিয়া আছে। আমি কৰিবলৈ সেইখিনি কৰাবলৈ পুলিচৰ দ্বাৰা আমি চেষ্টা কৰিছোঁ যাতে কোনো আহুকাল মানে অশান্তি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়। নিৰ্বাচনৰ সময়ছোৱাত ৰাইজে নিৰ্ভয়ে নিজ মতে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক লগত অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে এটা ভাল পৰিৱেশ আমি সকলোৱে মিলি গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিবলৈ। তাৰ কাৰণে আজি আমি আমাৰ পুলিচৰ মানুহক ট্ৰেইনিং কৰাইছোঁ, প্লাছ আমি বুজ লৈছোঁ পৰিৱেশ পৰিস্থিতি কেনেকুৱা সেইখিনি কৰিছোঁ আৰু আমি তাৰ ল'বলগীয়া সাৱধানতা কি কি ল'ব লাগে সেইখিনিৰ ওপৰত আমি ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আছোঁ আৰু বহুতো লোকৰ বিৰুদ্ধে কেছ লোৱা হৈছে, বহুতো কেছ ইতিমধ্যে কৰা হৈছে, বহুতক এৰেষ্ট কৰা হৈছে আৰু কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়েও কৰে কিছুমান কাম, তেওঁলোকক বুজাই পেলাই ঘৰলৈ মাক বাপেকৰ লগত সমজাই দিয়া হৈছে। এনেধৰণৰ আমি কামখিনি কৰি আছোঁ আৰু মই সকলোকে আহ্বান জনাম এনেকুৱা সময়ত যাতে ছ'চিয়েল মিডিয়াটো পাইছে কাৰণে বা উজুৰ কাৰণে স্মাৰ্টফোনটো হাতত আছে কাৰণে যাতে নিজে বিপদত পৰা ধৰণৰ কাম নকৰি সমাজক পাৰিলে সহায় কৰিব লাগে। ভালকৈ হৈছে, থেংক ইউ। আপোনালোকেও সহায় কৰি